বাঁহৰ দলং মানে বিশেষকৈ আমি এই কাহিনীপুৰ গাঁও অঞ্চলত আমাৰ বাৰিষা কালত আৰু বাৰিষা কাল এতিয়ালৈকে শেষ হোৱা নাই। তো ইমিডিয়েট ৰাইজক সকাহ দিবৰ কাৰণে বিশেষকৈ আমি দেখিছোঁ যে ষ্টুডেণ্ট সৰু সৰু ল'ৰা ছোৱালীবোৰ স্কুলত যায় নদীয়েদি, সিহঁতে কোনো ৰকম পাৰ হৈ যায় বা কেতিয়াবা গাৰ্জেনে থৈ আহিব লগা হয়। আৰু বয়সীয়াল আমাৰ ছিনিয়ৰ চিটিজেনছবিলাক যেতিয়া আহে আৰু জেগাখন অলপ আইচলেটেড, ইয়াত কেতিয়াবা বিপদত পৰিলেও কোনোবা যদি মানে মাত দিলেও ইয়াত মানে সাৰ দিয়াৰ মানুহ নাথাকে। সেইকাৰণে আমি ইমিডিয়েটলি ভাবিছোঁ নাই ইয়াত এটা বাঁহৰ হ'লেও আমি এটা সৰু এটা ব্ৰিজটো বনাই দিওঁ। আৰু মই ৰাইজক আশ্বাস দিছোঁ যে মই চিফ ছাৰক, মাননীয় BTC চিফ হাগ্ৰামা মহিলাৰী ছাৰক মই আহ্বান জনাম যে এইখিনি ব্ৰিজ আৰু ৰাস্তাটো যাতে আমাৰ ৰাইজে বিচাৰিছে, তাৰ কাৰণে মই তেখেতক স্পেচিয়েলি মই আহ্বান জনাম যাতে সোনকালে বনাই দিয়ে। আৰু মই আমাৰ চেয়াৰমেন আমাৰ ডক্টৰ ড্ৰুচিলা বসুমতাৰী ইছলাৰী ডাঙৰীয়ানীকো মই ধন্যবাদ দিব বিচাৰিছোঁ। এইখিনি জেগা যে এনেকুৱা হৈছে মই নাজানিছিলোঁ, তেখেতে মোক মাতি আনিলে যে ইয়াত কি কৰা যায়। তো মই ভাবিলোঁ আৰু দিয়ক ইয়াত আৰু একদম মানে শ্বৰ্ট টাইমত আমি চলিউশ্যন এটাই কৰিব পাৰিম, আমাৰ এভেইলেবল বাঁহ আছে, বাঁহৰ সৰু ব্ৰিজ এটা আমি বনাই দিলোঁ। এটলিষ্ট এটা এই ৰেইনি ছিজনটো তেখেতসকলে ইউজ কৰিব পাৰিব। আৰু নেক্সট ছেশ্যনৰ কাৰণে আপোনাৰ আগে আগে আমি ৰাস্তা আৰু দালাংটো বনাই দিম বুলি মই ৰাইজক আশ্বাস দিছোঁ।